বন্ধুসকল জগাদত্ত ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আহিছোঁ আমি ৰাঙলী, অভিৰ লগত আহিছোঁ। এইটো অভি আৰু মই দুটা আহিছোঁ ৰাঙলী। আমি কি কাৰণে গৈ আছোঁ অভি? আজি আচলতে শিশু দিৱস আৰু শিশু দিৱসৰ বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোকে, আমাৰ ভাইটি ভণ্টি সকলোকে, আৰু লগতে যিসকল শিক্ষকে শিক্ষাদান কৰিছে তেখেতসকলকো মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ, কাৰণ তেখেতসকলৰ বাবে শিশুসকল বিশেষকৈ নহয় জানো। আৰু সেইবাবে আমি এখন স্কুলত গৈ আছোঁ। কোনখন স্কুলত গৈ আছোঁ আমি অকণমান পাছত দেখাই আছোঁ, ভালকৈ দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব, অকণো স্কিপ নকৰাকৈ চাই থাকিব। আপোনালোকক দেখাই আছোঁ আমি কোনখন স্কুল গৈ আছোঁ। ঠিক আছে, তেতিয়াহ'লে ব'লক মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আমি আহি পাই গ'লোহি এতিয়া স্কুল। আপোনালোকক দেখাম এইখন স্কুল। চাওক, এইখন বাইদেউ ছাৰহঁত ৰখি আছে। আমি এতিয়া যাম, ব'লক আমি গৈ থাকোঁ। হেল্ল' ছাৰ, এয়া ছাৰহঁত আমাৰ। এই ছাৰহঁত দেখিছেনে? এয়া আমাৰ ছাৰহঁতে আজি আপোনালোকে শিশু দিৱস, আজি শিশু দিৱস বুলি ছাৰহঁতে নিমন্ত্ৰণ কৰিলে। তাকে আহিলোঁ, ছাৰহঁতৰ স্কুলখনো দেখাম আমি, পৰিৱেশটো কেনেধৰণে শিশু দিৱস উদযাপন কৰে। দিৰৈ আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ত কেনেধৰণে শিশু দিৱস উদযাপন কৰিব আপোনালোকক দেখাই থাকিম। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব। ব'লক তেতিয়াহ'লে। এয়া চব বন্ধুসকল, আমি আহি পাই গ'লোঁ। এয়া উকিয়া এটা মাৰি দিয়া, বঢ়িয়া।
আমি বেয়া হৈছে ককাইদেউ এতিয়া কালি মেছেজটো দিলে পালোঁ তাৰপিছত সকলোৱে আহিছোঁ আৰু আপোনালোকৰ মৰম পাবলৈ মই সদায় ইয়ালৈকে আহোঁ যিকোনো অনুষ্ঠানত যিমান পাৰোঁ চেষ্টা কৰি আহিছোঁ আৰু আজি শিশু দিৱস শিশুসকলৰ লগত লগ পাই নিজকে বিৰাট ভাল লাগিছে আৰু আপোনালোক সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা দিছোঁ সকলো শিশুকে এনেকৈ আপোনালোকক ফূৰ্তি কৰি থাকক হাঁহি ধেমালি কৰি থাকক আৰু এটা বস্তু ভাল লাগে এইখন স্কুলত সকলো এখন সুন্দৰ ঘৰৰ দৰে সকলোৰে মৰম ইমান সুন্দৰকৈ গোটেই শিশুসকলৰ লগত ককাইদেউসকল আছে এতিয়া আমাৰ প্ৰধান শিক্ষকে গোটেইসকলে মিলি যেনেকৈ এখন ঘৰৰ দৰে ইয়াত প্ৰত্যেকটো অনুষ্ঠান উৎসৱ পালন কৰে আৰু মই ইয়াত আহিব পাৰে সঁচাকৈ খুব বেয়া ভাল লাগে সদায় আহিবলৈ মন যায় কিন্তু সময়ৰ অভাৱ যিহেতুকে কৰ্মসূত্ৰে য'তে ত'তে বহিব লাগে আৰু আজি মোৰ লগত তোমাৰ জয়ন্তী ককাইদেউ মোৰ ককাইদেউ ছাত্ৰ ছাত্ৰী আজি শিশু দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ মোক আচলতে আজি তাকে তাৰ লগতে গুচি আহিলোঁ তাকে আপোনালোকৰ ষ্টুডেণ্টৰ উৎপাদকে চাহ তালকে মৰম দেখি খুব ভাল লাগিছে ইমানখিনি মৰম দিয়াৰ বাবে মই নিশ্চয় আনন্দিত আৰু অভিনটো ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়ালৈ নিমন্ত্ৰণ কৰাৰ বাবে তাৰে এটা তোমালোকে পুষ্পা চিনেমা চাইছে না পুষ্পা চাইছে নাই চাইছিলা পুষ্পা আমি এখন ৱেব চিৰিজত অলপ বেলেগ কৰিছিলোঁ মোৰ নাম পুষ্পা নহয় দেই পুষ্প হয় পুষ্প এখন নাটক কৰিছিলে ধৈৰ্য বুলি নাটক কৰি থাকোঁ বাৰু তাকে ধৈৰ্য বুলি এখন কৰিছিলোঁ তাৰে এটা সংবাদ আছে মই আপোনালোকক কৰিছোঁ তই ইমান ধুনীয়া কি কৰিছো ৰাতি দেখোন বৰ ধুনীয়া ধুনীয়া গোটাইছে শেষ হৈছে আমি এতিয়া যাবলৈ ওলাইছোঁ এতিয়া যামগৈ আৰু মনত জ্ঞানমত আছে প্ৰগ্ৰেম এটা তালৈ যাব লাগিব তালৈ মাতিছে আমাক এতিয়া যাবলৈ ওলাইছোঁ তাকে এতিয়া ব'লক বাই বাই আকৌ লগ পাম নে আকৌ লগ পাম নিশ্চয় হয় নাই ঠিক আছে তেতিয়াহ'লে আমি ব'লা আকৌ তুমিও যাব লাগিব ন লগত ব'লা তুমি নগ'লে কেনেকৈ নাই নহ'ব ব'লা যাওঁ আমি গৈ থাকোঁ দেই তেতিয়াহ'লে বাই বাই আকৌ লগ পাম দেই ঠিক আছে ব'লা অভি আহা